हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल माने मोर फाइनली माने GoPro कैमेरा आहि गल এতিয়া বৰ্তমান মই আনবক্সিং কৰিব লৈছো তো তোমালোকে ভিডিওটো চাই ৰাখা স্কিপ নকৰিবা একদম ফুল দেখাই দি মানে আনবক্সিং কৰি তো বন্ধুসকল এতিয়া আনবক্সিং কৰোঁ মানে GoPro कैमेराটো কি আছে কি নাই ইয়াত মানে মই মানে হিমানটো GoPro প্ৰথম লৈছো ন হিমানটো নেজানো মানে এতিয়া আনবক্সিং কৰি তোমালোকক দেখাইছো তো ভিডিওটো মানে স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল মানে আনবক্সিং কৰিবলৈ মানে ন ইয়াত টেবুল একো নাই ন মানে মই একদম পুৰা ইয়াত বল খেলা ফিল্ডত কৰি আছো মানে আনবক্সিংটো এতিয়া মই ইয়াত থ'ম তোমালোকক দেখাই আছো মানে এতিয়া ইয়াত আছে ভাই Oh my god! আনবক্সিং কৰিবলৈ মানে অলপ সোনকালে কৰিব লাগিছিলে মোৰ মানে কেমেৰাটো অহাটো দেৰি হ'ল সেইবাবে মানে অলপ গধূলি হ'ল ন এতিয়া 6টা বাজিছে টাইমটো 6টা বজাত তথাপি ইয়াত পোহৰ হৈ আছে সেইকাৰণে অলপ এন্ধাৰ দেখা পাব মানে এতিয়া মই মানে এইটো খুলি চাওঁ এতিয়া মছলা কেনে খুলে ভাই ओ भाई भाई पहली बार मैं अनबॉक्सिंग किया है भाई मेरे को इतना मालूम नहीं है भाई वो क्या कैसे निकालेगा भाई ये भाई वो ये क्या क्या मेरे को मालूम नहीं है क्या मालूम नहीं है मैं नाजानो এইবিলাক কি আছে ইয়াত নাজানো এইবিলাক কি লিখা আছে এইবিলাক লাগিব মানে ভালকে থৈ দিব লাগিব যদি মানে ইয়াত কিবা এটা প্ৰবলেম হয় না মানে এইটো বাপস মানে ঘূৰাই দিব পাৰিম মানে হিন্দীটো আহি গৈছে Stop it. Get some help. মানে এতিয়া বৰ্তমান মানে এইবিলাক কাগজ পত্ৰ কিবা কিবি আহি আছে মই কি কেনে খুলিব লাগে মানে এইবিলাক ইয়াত আছে মানে এইবিলাক তাৰপিছত এইবিলাক কিবা কাগজ আহিছে ইয়াত কিবা লিখা আছে মানে এইবিলাক আমাৰটো মই নাজানো এইবিলাক তাৰপিছত এইবিলাক GoPro কেমেৰা তাৰপিছত এইবোৰ নাজানো এতিয়া মই আনবক্সিং কৰিম মানে ইয়াত কি মাল আছে মানে মালটো ওলালে এতিয়া ओ भाई ओ साजार बेतारी वाह क्या ओ ये क्या मालूम नहीं मैं वीडियो देखना पड़ेगा यूट्यूब में और नहीं है बॉक्स खाली हो गया इसको उठा के मैं वीडियो बनाना पड़ेगा ऐसे अभी मेरे इतना मालूम नहीं है वो यूट्यूब में वीडियो देखकर वीडियो माने केनेके बनाब लगे चाब লাগিব ये नटটো খুলি দিছো মানে পেকেটটো কেনেকৈ খোলে এইটো নাজানো মই এইটো খুলিলো এতিয়া মানে ইয়াত ষ্টেণ্ড আহিব এতিয়া ষ্টেণ্ডডাল অৰ্ডাৰ কৰিছো ইয়াত এটা ষ্টেণ্ড লগাব লাগিব এটা ইয়াত ওপৰত মানে কেছটা লগাব লাগে সেই কেছটো আহি আছে কেছটো প্ৰাইচটো হৈছে 999 মানে 999 টকা তাৰপিছত ইয়াৰ ষ্টেণ্ডডাল অৰ্ডাৰ সেলফি ষ্টিক এটা অৰ্ডাৰ কৰিছো সেলফি ষ্টিকটো प्राइस तो আছে 600 কিমান কিবা আছিল মানে টোটাল নো গড প্লিজ নো টোটাল प्राइस মে GoPro টো ললে 36500 টোটাল प्राइस 40000 মানে বড় গলগে তো আৰু আহিব কিবা কিবা আহিব আছে তাৰ মানে এতিয়া আৰু এটা আছে বস্তু ও বেলডাল আছে ইয়াত বেলডাল লগত মানে দিছে মই অৰ্ডাৰ কৰিছিলো মানে বেলডাল এক্সট্ৰাকে এইটো বেলটো চাব লাগিব দিয়া বেলডাল ডাঙৰ আছে মানে বেলডাল মানে এডাল এনেকৈ পিন্ধিব লাগিব এনেকৈ মই নাজানো মানে এনেকৈ লগাব লাগিব তো চাব লাগিব মানে পিছত ইয়াত কেমেৰাটো লগাই এনেকৈ বনাব লাগিব তো বন্ধুসকল ইমানখিনি আছিলে মানে বস্তু পেকেট বেছি আছে মানে পেকেটবিলাক বেছি হৈ আছে এতিয়া মালটো আচল মেইন মালটো এইটোৱে হয় তাৰপিছত এতিয়া মানে ইমানে আৰু মানে আনবক্সিং কৰিবৰ কাৰণে মানে এতিয়া সেলফি ষ্টিক আহিব আছে তাৰপিছত আৰু এটা সেই ইয়াত যিটো কেমেৰাটো যিটো মানে ডাইৰেক্ট মানে মাইক হয় নাই মাইকটো ডাইৰেক্ট মানে ইয়াত এই লগাব নোৱাৰে তাৰ কাৰণে মানে এটা এডেপ্টৰ কিনিব লাগিব এডেপ্টৰটো আহি আছে এডেপ্টৰটো দাম বহুত দাম 4000 টকাই হ'লগৈ মানে টোটেল 40000 ওপৰত গ'লগৈ মানে 40 তোমালোকে কিনিম বুলি ভাবিছা ন মানে ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো বন্ধুসকল আজিলে ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কৰিবা মানে কমেণ্ট কৰি পাৰিলে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা